ভিডিঅ'টো কি এণ্ডত হৈছে হেৰি হৈছে এতিয়া হৈছে Hey guys, কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল মোৰটো ভালে মই দেহি কিচেন ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি হৈছে মাঘৰ বিহুৰ উৰুকা আৰু সকলোলৈকে মোৰ ফালৰ পৰা মাঘৰ বিহুৰ হিয়া ভৰা ব্লগ যাচিলো আৰু নৱবৰ্ষটো যাতে সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিলো আৰু এতিয়া যাম আমি মাছ মাৰিবলৈ উৰুকা যিহেতুকে মাঘৰ বিহুত মাছ খোৱা যায় আৰু ঘৰত মাছ আছে যিহেতুকে মাছ কিনা নহল আৰু দিনত খাই বৈ আজৰি হলো এতিয়া মাছ মাৰুগৈ বোলো মাছ কি মাছনো পাওঁ আপোনালোকক দেখাম আৰু উৰুকাৰ কি কৰিছো গোটেইখিনি আপোনালোকক দেখাম পিঠা বনাব আছে লাডু বনাব আছে কি বনাম কি কৰিম গোটেইখিনি আপোনালোকক দেখাম একদম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক তেতিয়াহ'লে আমি পালোহি মাছ মাৰি আছে এফালে চিঞৰি আছে মাছৰ মানে পলটো ফুটা আছে বোলে তাকে চিঞৰি আছে এফালে মুৰ্গী আছে এইফালে দেখিছেনে ধুনীয়াকৈ খেতি কৰি থৈছে হোৱা নাই আৰু খেতি এতিয়া কিবা কিবি লাগিছে আপোনালোকক সেয়াও দেখাম ৰ'ব মাছ মাৰা মানুহে মাৰি আছে আমি এনেহে আৰু এনেই আহিছোঁ চাবৰ কাৰণে কিন্তু মাছ মাৰা চায়ে ভাল লাগে ন সেয়া এইফালে ছাগলী সেইকেইজনী আমাৰ ছাগলী বহুত আছিলে ছাগলীখিনি চোৰে লৈ গ'ল আজি প্ৰায় 1 মাহমান হৈছে বহুত কেইজনী ছাগলী লৈ গ'ল চোৰে 12-14 জনীমান আছিলে ছাগলী বেটেল ছাগলীও আছিলে বিটেল ছাগলী যে ডাঙৰ কাণৰ তেনেকুৱা নতুন ছাগলী পোৱালি এটাও আনিছিলোঁ সেয়াও নিলে সকলো চোৰে লৈ গ'ল ডাঙৰ অচিল মুৰ্গীকেইটাও লৈ গ'ল এতিয়া ফাৰ্মত মানে ইমান বস্তু নাইকিয়া কৰি পেলালে মুৰ্গীখিনি আছে হাঁহ অলপমান আছে ছাগলী কেইজনীমান আছে আপোনালোকক বস্তু এটা দেখাম ইমান ধুনীয়াকৈ লেচেৰি মাহ লাগি আছে এই ডাংবডি যে দেখিছেনে ইমান ধুনীয়া হৈছে মই সেইদিনাখন আহোঁতে চুটি আছিলে চিঙা নাছিলোঁ আজি চাওক কিমান ধুনীয়া দীঘল হৈছে আজি কেইটামান ছিঙি লৈ যাম নেকি ছিঙিব মন নাযায় ন ঘৰৰ বস্তু যে ডাঙৰ হওক এনেকুৱা লাগে বুঢ়া হৈ যাব এনেকৈ থৈ দিলে কেইটামান ছিঙি নিম আৰু এইফালে বিলাহী পকিছে দুই এটা বিলাহী পকিছে বিলাহীকেইটা ছিঙা নাই ভালদৰে পকক বোলো থৈ দিছোঁ দুটামান খচলৈও ৰাখিব দিছোঁ আৰু এইফালে চব জেং পুটি দিছে এয়া দেখিছেনে একদম ঠাণ্ডাত কপি মাছ মাৰি আছে আৰু একদম জাল টানি আছে সিফাললৈ আৰু এইয়া মাছ এজনী পাই গ'ল নহয় দেখিছেনে ধুনীয়া গাছ কাপ এজনী পালে কেমেৰাত সৰু লাগিছে বাৰু কিন্তু সৰু নহয় দেই মাছজনী 2 কেজিমান ওজনৰ আছিলে এইজনী দেখিছেনে মাছজনী পুৰা লেতেৰা হৈ গ'ল ধপলি আছে পানী অকণমান আনিছে পানীখিনিতে ভৰাই দিওঁ আৰু মাছ মাৰিয়ে আছে কেইজনী পাওঁ গোটেইখিনি আপোনালোকক দেখাম এইজনী চাক আৰু এয়া দেখিছেনে এজনী পিছত এজনী মাছ পায়ে আছে মানে মাছ পাই থাকিলে ইমান যে ভাল লাগে ঠাণ্ডা নোহোৱা হয় আচলতে আমিয়ে নামি গ'লো হয় এনেকুৱা লাগিছে মানে বহুত ঠাণ্ডা ন সেইটো কাৰণে সিহঁতকে মাৰিব দিলোঁ আৰু পলত দেখিছেনে 2 জনী মাছ হৈ গ'ল এইয়া মাছ দেখিয়ে ভাল লাগে ন খোৱাতকৈ মাছ ধৰিলে বেছি ভাল লাগে আৰু এইটো দেখিছেনে শাল মাছ পালে চবতকৈ দামী মাছটো পাই গ'ল আৰু এইটো 3টা মাছ হ'ল কেমেৰাত দেখিছেনে কিমান সৰু লাগিছে আৰু এটা তাক দি দিলোঁ যোনে মাছ মাৰিব আহিছিলে আৰু 2টা আমি ঘৰলৈ লৈ আহিলোঁ এইটো শাল মাছটো প্ৰায় 2 কেজিমান ওজনৰে আছিলে এনেই বাৰু সৰু দেখিছেনে এয়া ফুট আছে মানে শাল মাছ আৰু যদি ফুট নাথাকে কলা ফুটকেইটা নাথাকে তেতিয়াহ'লে শ'ল মাছ আৰু এইটোৱে চিন শাল মাছৰ এয়া দেখিছেনে আৰু এয়া গাছ কাপজনী ধুনীয়াকৈ বাছি ল'লে হাজবেণ্ডে মাছ বাচিছে তথাপিও মই লাগিবলগীয়া হৈছে আৰু মাছ বাছোতে মই কৈছিলোঁ মোৰ আজি ভাগৰ লাগিছে মাছ নাবাছো তুমিয়ে বাছা তথাপিও মই ধৰি কৰি দিবলগীয়া হৈছে যিহেতুকে মাছ বাছা সঁজুলি নাই ঘৰত মানে বঠি লাগে ডাঙৰ তেতিয়া কাটিবলৈ ভাল হয় আৰু দাখনো ভালদৰে ধা নাই বোলে তেওঁ সেয়া কাটি আছে মই ধৰি দিছোঁ অকণ ভিডিঅ' কৰিলোঁ আৰু এয়া ধৰিবলৈ অসুবিধা বহুত পিছল হয় ন শাল শ'ল এইবিলাক মাছ সেইটো কাৰণে মই মচি দিছোঁ আৰু এওঁ ধুনীয়াকৈ কাটিলে বাৰু গোল পিচ কৰিলে ধুনীয়াকৈ পিছলৈ সন্ধিয়াই হৈ গ'ল মানে মাছ বাছোতে বহুত সময় লাগিছে 2টা মানুহে বাচিও মানে বহুত সময় মূৰত এয়া দেখিছেনে মই ধুই পখালি ধুনীয়াকৈ দিলোঁ বাৰু এয়া একেলগে গোটেইখিনি মাছ থৈছে মই পিছত ভাগ কৰি দিছোঁ আৰু আজি বোলো শাল মাছখিনি খাম পিছত বোলো পিছদিনাখন ৰাতিপুৱা খাম আৰু বিহুৰ দিনাখন সেই বুলি থৈ দিলোঁ আৰু এয়া মই তিল ভাজি আছোঁ তিল অলপ ভাজি ধুনীয়াকৈ তিলৰ অলপ তৰকাৰী বনাম বুলি ভাবিছোঁ যিহেতুকে বহুত ঠাণ্ডা তিলৰ তৰকাৰী খাব লাগে আচলতে এয়া দেখিছেনে
মাইনাই ধুনীয়াকৈ মাছ ভাজি আছে। এয়া মই শাল মাছখিনি ভাগ কৰি দিছিলোঁ যে সেয়া, আৰু এয়া চুকা টেঙা আৰু কাঠআলু, এয়াও এখন তৰকাৰী হ'ব। তিলৰো এখন তৰকাৰী, তিলৰ তৰকাৰীখন ভিডিঅ' কৰিব থাকি গ'ল, জল্দি আৰু এটা কৰিছোঁ যদি এটা থাকি গৈছে, তেনেকুৱা হৈছে। এয়া দেখিছেনে কাঠআলু আৰু চুকা টেঙা ধুনীয়াকৈ টেঙা জোল বনালোঁ। বিহুত কাঠআলু আৰু চুকা টেঙা খোৱা হয়, কিন্তু কাহ অলপ হৈ থকাৰ কাৰণে সকলোৱে মই অকণমান তিলৰ তৰকাৰী বনাইছোঁ। হাজবেণ্ডৰ যিহেতুকে কাহ বেছি হৈ আছে সেইটো কাৰণে আৰু এয়া ধুনীয়াকৈ মাছো দি দিলোঁ। ধুনীয়া হৈছিল, কিন্তু টেষ্টি হৈছিল। আৰু অকণমান তৰকাৰী ৰাতিপুৱালৈ থৈ দিয়া হয়, ঠাণ্ডা তৰকাৰী খাব লাগে বুলি কয় মানে, সেইটো কাৰণে। আৰু এয়া বন্ধাকবি ফুলকবি চব মিক্স কৰি এখন ধুনীয়াকৈ গাজৰ চাজৰ দি এখন ধুনীয়া ভাজি বনাইছিলোঁ, লেবৰা ভাজি, আৰু তাতে মাছৰ মূৰকেইটা ভাঙি দিছিলোঁ। এয়া ভাজিখনো ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া খালি উৰুকাৰ ৰাতিৰ সাজ খাব লাগে মাছেৰে, আৰু এয়া ধুনীয়াকৈ হৈ গ'ল। ৰাতি ভাত সাজ খোৱা হ'ল বাৰু, ভিডিঅ' সকলো কৰিব থাকি গ'ল। আৰু একদম ৰাতিপুৱাই লগ পাইছোঁ আপোনালোক। ৰাতিপুৱা মই এয়া বিহুৰ দিনাখন পিঠা বনাই আছোঁ। ৰাতি নাৰিকল ধুনীয়াকৈ ৰুকি থৈ দিছিলোঁ, আৰু এয়া ভাজি ধুনীয়াকৈ নাৰিকলখিনি সুমুৱাই এয়া উৰহি পিঠা বনাইছোঁ। বৰা চাউল খুন্দি অনা হৈছিলে। তিল পিঠা বনোৱা হ'ল বাৰু, এয়া খালি তেল পিঠাখিনি গৰমে গৰমে খাব লাগিব বুলি ধুনীয়াকৈ এয়া মই বনাই আছোঁ। আৰু তিলো ভৰাই দিম কেইটামানত, আৰু নাৰিকলো ভৰাই দিম। এনেকৈ খাই কোনে কোনে ভাল পায় বাৰু উৰহি পিঠা, আমাৰ এইফালে উৰহি পিঠা বুলি কয়। আৰু কেইটামান এনেকৈ একো নভৰোৱাকৈ নাৰিকল সানিও দিম, তেনেকৈ বনাম আৰু গোটেইখিনি। এয়া সিফালে আকৌ মায়ে মানে মিঠৈ লাৰুৰ কাৰণে মিঠৈ সানি আছে পিঠাগুড়িত। দুইজনীয়ে মানে জল্দি কামত লাগিছোঁ। মই গা ধুই আহি দেখিছেনে মূৰটো শুকুৱাই নাই, কাপোৰ বান্ধিয়ে তেনেকৈ কৰি আছোঁ, গামোচাখন বান্ধিয়ে কৰি লওঁ বোলো। ৰাতিপুৱা চাহৰ লগত ধুনীয়াকৈ খাব লাগিব বিহুৰ দিনাখন ৰাতিপুৱাই গৰমে গৰমে। ৰাতিয়ে বনাই থ'ব পাৰিলোঁ হয়, কিন্তু ঠাণ্ডা হ'লে ভাল নালাগে খাই, সেইটো কাৰণে। এয়া ধুনীয়াকৈ মই সুমুৱাই দি গৈছোঁ। আৰু এইবাৰ মানে পিঠাগুড়িখিনি অলপ আঠাটো কমিলে, যিহেতুকে মেচিনত খুন্দি আনিছিলোঁ। ঢেঁকীত খুন্দা পিঠাগুড়িয়ে মই তিলপিঠা বনালোঁ। আৰু এইফালে মায়ে দেখিছে নাই মিঠৈ ৰুকি আছে, মিঠৈ কাটি আছে ধুনীয়াকৈ। এয়া ধুনীয়াকৈ সানিব, তাৰপিছত মিঠৈ লাডু বনাব মায়ে। এয়া মোৰ ৰেডি হৈ গ'ল দেখিছেনে। কেইটামান তিল সুমুৱাই কেইটামান নাৰিকল সুমুৱাই দিলোঁ, আৰু এইকেইটা একো নুসুমুৱাকৈ দিছোঁ। আৰু এইফালে মই ৰিফাইন দি ল'লোঁ কেৰাহীত, তেল অলপ সৰহকৈ দিছোঁ। আৰু পিঠাখিনি ধুনীয়াকৈ ভাজি ল'ম। বেছি পিঠা বনোৱা নাই, যিহেতুকে ঘৰৰ মানুহকেইটাহে খাম, আলহী আহিলে লাগে গৰমে গৰমে বনাই দিম, এনেও ঠাণ্ডা হ'লে খাই ভাল নালাগে ন, সেইটো কাৰণে। আৰু এয়া দেখিছেনে ফাটি গৈছে ধুনীয়াকৈ। আৰু ইয়াৰ পিছৰখিনিও মই ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া চাওক একচৰীয়া পিঠা হৈ গ'ল। কিমান খাব আৰু বিহুৰ দিন, মানে নাখালেও হয়, তথাপিও বনালে ভাল লাগে, এনেই ভাল লাগে। আৰু খোৱাকৈ কিমাননো খাই থাকিব, খায়ে থকা গৈছে পিঠা লাড়ু সকলোবিলাক। আৰু এইয়া মিঠৈ লাডু গোটেইখিনি একেলগে বনাই আছোঁ লাডু। খুব গৰম হয় ন, হাত ইমান যে পুৰে। পাপাকো বহুৱাই লৈছোঁ, মানে পাপাই মিঠৈ লাডু বনোৱাত এক্সপাৰ্ট, হাত নুপুৰে যে, সেইটো কাৰণে পাপা থাকিলেহে আমি মিঠৈ লাডু বনাওঁ। এইফালে মাইনা, মায়ে, মই, পাপা গোটেই চাৰিটাই বনাই আছোঁ মানে মিঠৈ লাডু। এয়া দেখিছেনে। আৰু এইফালে মই বনাইছোঁ আকৌ নাৰিকলৰ লাডু। এয়া প্ৰায় দুপৰীয়া সময়ত আৰু তেনেকৈ কাম কৰি আছোঁ, আৰু ইটোৰ পিছত সিটো। বিহুৰ দিনাখন এয়া ৰাতিপুৱাৰ পৰা একদম দুপৰীয়ালৈকে কাম। এয়া নাৰিকলৰ লাডু কেইটামান বনালোঁ, নাৰিকল পিঠা আছেই, সেইটো কাৰণে নাৰিকল লাডু একদম কেইটামান বনালোঁ। এয়া আমাৰ বিহুৰ যোগাৰ দেখিছেনে। তিল পিঠা, নাৰিকল লাড়ু, মিঠৈ লাডু, তেল পিঠা গোটেইখিনি বনালোঁ, আপোনালোকক দেখালোঁ অকণমান। আৰু সকলোলৈকে নৱবৰ্ষ আৰু ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাছিলোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।